হাই গাইজ ৱেলকাম টু ইউটিউব চেনেল। এই ভিডিঅ'টোৰ যোগেদি মই তোমালোকলৈ ক্লাছ 10ৰ এছামিছৰ 7 নম্বৰ চেপ্টাৰ ভাৰতীয় সংস্কৃতি ইয়াৰ সকলোবোৰ প্ৰশ্নটো মই তোমালোকক আগবঢ়াম। গতিকে ভিডিঅ'টো স্কিপ নকৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, কাৰণ সকলোক ভিডিঅ'টোলৈ আগবাঢ়ো। ইয়াত দিয়া আছে চোৱা ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? ইয়াৰ এনচাৰত লিখা যে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ হৈছে ক্ৰমবৰ্ধমান শক্তি। তাৰপিছত চোৱা 2 নম্বৰত দিয়া আছে যে ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা? ইয়াত দিয়া আছে, তোমালোকে চাই যোৱা এবাৰ। তাৰপিছত চোৱা ইয়াত দিয়া আছে 3 নম্বৰ প্ৰশ্ন, সৰ্বপল্লী ৰাধাকৃষ্ণনে কালীয় দমনক কি আখ্যা দিছে? ইয়াৰ এনচাৰত তোমালোকে লিখিবা যে সৰ্বপল্লী ৰাধাকৃষ্ণনে কালীয় দমনৰ আখ্যা এনেদৰে দিছে যে ই আৰ্য অনাৰ্যক সংস্কৃত কৰা প্ৰকৃত ধৰ্মী নৃত্য। তাৰপিছত চোৱা 4 নম্বৰত দিয়া আছে কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলি ক'ব পাৰি? ইয়াৰ এনচাৰত লিখিবা যে বৌদ্ধ ধৰ্ম প্ৰচাৰৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি। তাৰপিছত চোৱা 5 নম্বৰ প্ৰশ্নটো দিয়া আছিল শিৱ আৰু শক্তি প্ৰজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিল? ইয়াৰ এনচাৰ লিখিবা যে শিৱ আৰু শক্তি প্ৰজাৰ মূল মহেঞ্জোদাৰোত আৱিষ্কাৰ হৈছিল। তাৰপিছত চোৱা 6 নম্বৰত দিয়া আছে ইছলামীয় ভাস্কৰ্য মূল সম্পদ কি? ইয়াৰ এনচাৰত লিখিবা যে গঠনৰ সৰলতা আৰু সূক্ষ্মতা ইছলামীয় ভাস্কৰ্য মূল সম্পদ। তাৰপিছত চোৱা 7 নম্বৰ দিয়া আছিল অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা কি কি? ইয়াৰ এনচাৰত লিখিবা যে অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা হৈছে সন্ন্যাস জীৱন আৰু সমূহীয়া জীৱন। কুৱেশ্যন নং 8 ইয়াত দিয়া আছে যে গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে? ইয়াৰ এনচাৰ লিখিবা যে গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয় বস্তু হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে। তাৰপিছত চোৱা ইয়াত 9 নম্বৰত দিয়া আছিল যে সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বলা হৈছে? ইয়াৰ এনচাৰত লিখিবা যে সুকুমাৰ কলাৰ ভিতৰত চিত্ৰশিল্পক বেছি স্থায়ী বলা হৈছে। তাৰপিছত চোৱা 12 নম্বৰত দিয়া আছিল যে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয় বস্তু, এই কথাষাৰ কিমান দূৰ যুক্তিপূৰ্ণ পাঠৰ আধাৰত বিস্তাৰ কৰা? ইয়াৰ এনচাৰত তোমালোকে লিখিবা যে মানৱ সমাজৰ জ্ঞান বিশ্বাস ৰীতি নীতি আচাৰ আচৰণ নৈতিকতা উৎসৱ অনুষ্ঠান আইন কানুন শিল্পকলা আৰু বৌদ্ধিক উৎকৰ্ষ সাধনৰ আন দিশবোৰৰ সামগ্ৰিক ৰূপটোকে সংস্কৃতি বোলা হয়। তাৰপিছত লিখিবা ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। ভাৰতবৰ্ষখন এখন বহুজাতিক আৰু বহুভাষিক ৰাষ্ট্ৰ। ইয়াত অনেক জাতি জনগোষ্ঠীয়ে বাস কৰে। এই দেশত অতীজৰে পৰা বাস কৰা জাতি জনগোষ্ঠীসমূহৰ বাহিৰেও বিভিন্ন সময়ত অনেক বহিৰাগত জাতি জনগোষ্ঠীৰ সোঁত বৈছিল। এই বহিৰাগত গোষ্ঠীসমূহে নিজ নিজ ঠাইৰ ভাষা ৰীতি নীতি খাদ্য প্ৰকৰণ ধৰ্মীয় আচাৰ নীতি আদি লগত লৈ আহিছিল। বহিৰাগত গোষ্ঠীসকলৰ যিসকল লোকে ভাৰতত নিগাজীকৈ থাকিবলৈ ল'লে, তেওঁলোকে পূৰ্বৰে পৰা ভাৰতত বাস কৰা লোকসকলৰ সংস্কৃতিৰ লগত খাপ খাবলৈ চেষ্টা কৰিলে, নিজৰ সংস্কৃতিৰ কিছু এৰিলে আৰু স্থায়ী সংস্কৃতিৰ কিছু ধৰিলে। এনেদৰে এৰা ধৰা নিয়ম গ্ৰহণ কৰি সংস্কৃতিৰ সমন্বয় হ'ল ভাৰতৰ স্থায়ী আৰু বাহিৰৰ দেশৰ পৰা অহা বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ সমন্বয় স্থাপন হৈ বিৰাট ভাৰতীয় সংস্কৃতিৰ সৃষ্টি হ'ল। সেয়ে কোৱা হৈছে যে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয় বস্তু। তাৰপিছত চোৱা ইয়াত 13 নম্বৰত দিয়া আছিল সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজত পাৰ্থক্য বিচাৰ কৰা। ইয়াৰ এনচাৰত লিখিবা যে সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজত পাৰ্থক্য পৰিলক্ষিত হয় যদিও দুয়োটাৰে পৰিপূৰক। সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থা বুজায়। ই এটা সমাজ পদ্ধতি। এনেধৰণৰ জীৱন পদ্ধতিৰ জৰিয়তে সংস্কৃত জীৱন সম্ভৱপৰ নহয়। আনহাতে সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ প্ৰতিভা। এটা জাতি সুসভ্য হ'ব পাৰে কিন্তু ইয়াৰ কোনো সাংস্কৃতিক স্তৰ নাথাকিব পাৰে। সভ্যতাই সমাজ সুশৃংখল কৰি সংস্কৃতিৰ সৃষ্টিত সহায় কৰিব পাৰে। সভ্যতাই দৰাচলতে মানুহৰ বহি জীৱন আৰু সংস্কৃতিয়ে মানুহৰ অন্তৰ্জীৱনক প্ৰতিনিধিত্ব কৰে। মানুহে নিজৰ মস্তিষ্ক কৰ্ষণ আৰু বুদ্ধিৰ যথাৰ্থ প্ৰয়োগৰ যোগেদি সভ্যতা নিৰ্মাণ কৰে, আনহাতে হৃদয় বৃত্তিৰ কৰ্ষণ আৰু শৈল্পিক কাৰুকাৰ্যৰ নিৰ্মাণেৰে সংস্কৃতি নিৰ্মাণত সহায় কৰে। তাৰপিছত চোৱা ইয়াত 14 নম্বৰ দিয়া আছে উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা। ইয়াৰ এনচাৰত লিখিবা যে উত্তৰ ভাৰতৰ ভাস্কৰ্য এই অঞ্চলৰ ভাস্কৰ্যত ইছলামীয় ভাস্কৰ্য ভালেখিনি প্ৰভাৱ পৰা দেখা যায়। উত্তৰ ভাৰতীয় ভাস্কৰ্যত বৃত্ত আৰু বক্ৰ ৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ। ইয়াৰ সুবাস সমন্বয় আৰু গঠনৰ সূক্ষ্মতাৰ জৰিয়তে প্ৰকাশ পাইছে। এই গঠনৰ সূক্ষ্মতা ইছলামীয় ভাস্কৰ্যৰ সম্পদ। গতিকে উত্তৰ ভাৰতীয় ভাস্কৰ্য হিন্দু আৰু ইছলামীয় আদৰ্শ সন্নিৱিষ্ট হৈ সৃষ্টি হোৱা এক নতুন পদ্ধতি। তাৰপিছত চোৱা ইয়াত 15 নম্বৰত দিয়া আছে অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া। ইয়াৰ এনচাৰত লিখিবা অজন্তা গুহাবোৰত প্ৰাচীন ভাৰতীয় চিত্ৰকলাৰ অতি উৎকৰ্ষ নিদৰ্শন পোৱা গৈছে। অজন্তাৰ ছবিবোৰত দুটা ভাৱবস্তু প্ৰকাশ পাইছে। এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন। দুয়োবিধ ছবি একেলগে অংকিত হৈছে। দ্বিতীয় পৰ্যায়ৰ ছবিবোৰ হৈছে জীৱৰ আনন্দ উৎসাহময় চিত্ৰ। প্ৰথম শাৰীত আছে দয়া ধ্যান আৰু মৌনতা ভাৱ। বস্তু ফালৰ পৰা দুয়োবিধ ছবি পৃথক যদিও পৃথকভাৱে অংকিত হোৱা নাই। প্ৰাক মুছলিম যুগৰ জীৱন প্ৰচাৰ্যৰ কথাও অজন্তাৰ চিত্ৰসমূহত আছে। পুৰুষ মহিলা শিশু বিবিধ ভংগীমাত সকলোবোৰ একে ঠাইতে অংকিত হৈছে। ইয়েই অজন্তাৰ চিত্ৰশিল্পৰ গৌৰৱ। তাৰপিছত চোৱা ইয়াত 16 নম্বৰ দিয়া আছিল মোগল সম্ৰাট বাবৰৰ আমলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটি কেনে আছিল লিখা। ইয়াৰ এনচাৰত লিখিবা যে মোগল সম্ৰাট বাবৰৰ আমলত চিত্ৰশিল্পৰ নতুন ধাৰা পোনপ্ৰথমে ভাৰতত প্ৰৱেশ কৰে। এই শিল্পকলা মূলতে আছিল প্ৰচুৰ ব্যক্তিবোধ। এনেধৰণৰ ব্যক্তিবাদী আৰ্টত জনজীৱন বা সমষ্টি জীৱনৰ কোনো সম্বাদ নাছিল। ইয়াৰ মূল লক্ষ্য আছিল ব্যক্তি জীৱন প্ৰকাশ। ইয়াত কোনো ভাৱ
প্ৰৱণতা নাছিল, আছিল কেৱল বিপুল উৎসাহ, উদ্দীপনা আৰু প্ৰেৰণা। বাবৰৰ আমলত বাহিৰৰ সুস্থ ব্যক্তিবাদী চিত্ৰশিল্পৰ লগত প্ৰচলিত চিত্ৰধাৰাৰ মিলন ঘটিছিল আৰু এই দুয়োটাৰ সংমিশ্ৰণত এটা নতুন পদ্ধতিৰ উদ্ভৱ হৈছিল। এবিধ মূলতে আনন্দাপ্লুত ৰস অঞ্চল আৰু আনবিধ ধীৰ মন্থৰ প্ৰাণ। এইবোৰৰ স্থিৰতাৰ মাজতে হয়তো লুপ্ত আনন্দ ধাৰা উজ্জ্বল হৈ পৰিছিল। তাৰ পিছত চোৱা 17 নম্বৰত প্ৰশ্নটো দিয়া আছিল, উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলাই দিছে? ইয়াৰ এনচাৰত লিখিবা যে উত্তৰ ভাৰতীয় উচ্চাংগ সংগীত দাক্ষিণাত্য ভাস্কৰ্য কলাৰ দৰে গাম্ভীৰ্যপূৰ্ণ আৰু বিচিত্ৰ। উত্তৰ ভাৰতৰ সংগীতে এটা নতুন বস্তু আমাৰ চকুত পেলাই গাম্ভীৰ্যৰ নতুন লগত ঠায়ে ঠায়ে এই সংগীতত আমি এক উৰণীয় ভাৱৰ সংযোগ দেখিবলৈ পাওঁ। ইয়াকে সুৰ বস্তুৰ ওপৰত লোক সংগীতৰ প্ৰভাৱ বুলিব পাৰি। তাৰপিছত চোৱা 18 নম্বৰত দিয়া আছিল ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণা 30 টকা যুগুত কৰা। ইয়াৰ এনচাৰত লিখিবা যে ভাৰতীয় সংস্কৃতিত ইছলামৰ যথেষ্ট প্ৰভাৱ আছে। প্ৰথমে ভাস্কৰ্য ক্ষেত্ৰত ইছলামৰ বৰঙণি যথেষ্ট গুৰুত্বপূৰ্ণ। উত্তৰ ভাৰতৰ ভাস্কৰ্যসমূহত ইছলামৰ কাৰুকাৰ্যৰ এক নতুনত্ব প্ৰদান কৰিছে। সাংস্কৃতিক ক্ষেত্ৰত দুয়োটা সমন্বয়ৰ মন উদাৰ আছিল। এই উদাৰতাই সুকুমাৰ কলাৰ ক্ষেত্ৰত নতুন নিদৰ্শন জন্ম দিছিল। চিত্ৰশিল্পৰ ক্ষেত্ৰত ইছলামৰ প্ৰভাৱ অতি স্পষ্ট। বাবৰৰ আমলত ভাৰতত চিত্ৰশিল্পৰ এটা নতুন ধাৰা প্ৰচলিত হৈছিল। এই ধাৰা মূলতে আছিল প্ৰচুৰ ব্যক্তিবাদ। বাবৰৰ আমলত বাহিৰৰ সুস্থ ব্যক্তিবাদী চিত্ৰশিল্পৰ লগত প্ৰচলিত চিত্ৰধাৰা মিলন ঘটিছিল। এই দুয়োটাৰ সংমিশ্ৰণত এটা নতুন পদ্ধতিৰ উদ্ভৱ হৈছিল। অজন্তাৰ সৰলতাৰ লগত নতুন ভাৰসাম্য সংযোগ হৈছিল। ইয়াৰ পৰা ইয়াকে বুজা যায় যে ভাৰতীয় সংস্কৃতিত ইছলামীয় সংস্কৃতিৰ সম্পৰ্ক এৰাব নোৱাৰা বিধৰ আছিল। তাৰপিছত চোৱা 19 নম্বৰত দিয়া আছিল প্ৰাক মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কৰ্য শিল্পকলাৰ বিষয়ে লিখা। ইয়াৰ এনচাৰত লিখিবা যে প্ৰাক মুছলিম যুগৰ ভাস্কৰ্যসমূহৰ আকাৰ বিশাল। এই ভাস্কৰ্যসমূহত কোণ আৰু সৰল ৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ। আনহাতে মুছলিম যুগৰ ভাস্কৰ্যসমূহৰ গঠন অতি সূক্ষ্ম। এই ভাস্কৰ্যসমূহত বৃত্ত আৰু বক্ৰৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ। প্ৰাক মুছলিম যুগৰ শিল্পকলাত জনজীৱন বা সমষ্টি জীৱনৰ আভাস পোৱা যায়। আনহাতে মুছলিম যুগৰ শিল্পকলা আছিল ব্যক্তিবাদী। ইয়াৰ মূল লক্ষ্য ব্যক্তিৰ জীৱন প্ৰকাশ। তাৰপিছত চোৱা ইয়াত ব্যাখ্যা কৰা দিছিল 20 নম্বৰত সকলো আৰ্টসমূহ মূল দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়। ইয়াৰ এনচাৰটো তোমালোকে লিখিবা। উক্ত কথাষাৰ আমাৰ পাঠ্যপুথিৰ সন্নিৱিষ্ট হেম বৰুৱাৰ দ্বাৰা ৰচিত ভাৰতীয় সংস্কৃতি নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। আৰ্ট বা কলাৰ বিষয়বস্তু দুই ধৰণৰ, এটা বাহ্যিক আৰু আনটো আভ্যন্তৰীণ। বাহ্যিক কলাৰ উদ্দেশ্য কাৰুকাৰ্য আৰু জাকজমকতাৰ সৃষ্টি, আনহাতে আভ্যন্তৰীণ কলাৰ উদ্দেশ্য হৈছে সংযম আৰু আড়ম্বৰহীনতা। এটাই বাহ্যিক আৰু দৃষ্টি সুখৰ আড়ম্বৰৰ জৰিয়তে প্ৰকাশ বিচাৰে, আনটোৱে আমাক অন্তৰাত্মা স্পৰ্শ কৰি অভিভূত কৰে। প্ৰথমটোৱে প্ৰায়ে বিৰাট পটভূমিৰ অৱতাৰণা কৰে, দ্বিতীয়টোৱে নকৰে। প্ৰথমটোৰ বহিঃজাগতিক বিস্তৃতি আছে, দ্বিতীয়টোৰ নাই। গতিকে দেখা যায় সকলো কলা বা আৰ্টত এই দুই বিপৰীত পন্থাই কাম কৰে। এইখিনিয়ে আছিল ক্লাছ 10ৰ ভাৰতীয় সংস্কৃতি চেপ্টাৰ সকলোবোৰ প্ৰশ্নোত্তৰ। গতিকে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।